Edufree Academy সকলোকে স্বাগতম জনাইছো কনসেপ্ট ইন এ মিনিট সিৰিজত আজি আমি পঢ়িবলৈ লৈছো ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ তোমালোকৰ দশম শ্ৰেণীৰ পাঠ্যপুথিৰ প্ৰথমটি পাঠ এই প্ৰথমটি পাঠৰ প্ৰথমটি কনসেপ্ট কি হৈছে এটা ৰাসায়নিক বিক্ৰিয়া ঘটিছে নে নাই সেই ঘটিছে নে ৰাসায়নিক বিক্ৰিয়া হৈ বেলেগ এটা পদাৰ্থ ওলাইছে নে নাই এই বিষয়ে জানিবলৈ হলে আমি কি জানিব লাগিব সো তোমালোকৰ বিক্ৰিয়া দুই প্ৰকাৰ হ'ব পাৰে এটা ভৌতিক পৰিৱৰ্তন হ'ব পাৰে এটা ৰাসায়নিক পৰিৱৰ্তন হ'ব পাৰে ভৌতিক পৰিৱৰ্তন মানে কি যিবোৰ আমাৰ ফিজিক্যাল চেঞ্জেছ বোৰ হৈছে হেবোৰ হৈছে ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন কি হৈছে আমাৰ মৌলবোৰৰ মাজত চেঞ্জ যিখিনি হৈছে বা যে এই পৰিৱৰ্তন কিটা যত হৈছে তাত আমি কি গম পাম ৰাসায়নিক পৰিৱৰ্তন হৈছে বুলি গম পাম এতিয়া আমি ৰাসায়নিক পৰিৱৰ্তন আৰু ভৌতিক পৰিৱৰ্তনৰ মাজত পাৰ্থক্যটো আমি কেনেকৈ বিচাৰিম আমি ৰাসায়নিক পৰিৱৰ্তন বিচাৰিবলৈ হলে কি শৰ্ত কিটা মনত ৰাখিব লাগিব প্ৰথমটো হৈছে অৱস্থাৰ পৰিৱৰ্তন অৱস্থা মানে কি আমাৰ বৰ্তমান তোমালোকৰ অৱস্থাৰ বিষয়ে তিনিটা দিয়া আছে আমি আৰু অধিক জানিবলৈ পাম অৱস্থা কিন্তু বৰ্তমান তিনিটা অৱস্থা দিয়া আছে গেছীয় জুলিয়া আৰু কি হয় তোমালোকৰ সলিড অৰ্থাৎ গুটা এতিয়া আমাৰ কি হয় অৱস্থাৰ পৰিৱৰ্তন যেতিয়া এটা ৰাসায়নিক এটা বিক্ৰিয়াত কিবা এটাৰ লগত কিবা এটা মিলাইছে তাৰ পিছত যদি আমাৰ নেক্সট যেটো ওলাইছে দুটা মিলাই বিনি বা এটাৰ পৰা যেটো নেক্সট ওলাইছে তাত যদি আমাৰ বৰ্তমান অৱস্থাৰ নেক্সট ওলোৱাটোৰ অৱস্থাৰ যদি পৰিৱৰ্তন হয় যেনেবা গ্যাস দিছিল আমাৰ এটো সলিড হৈ গল বা লিকুইড হৈ গল তেতিয়া কি কম আমাৰ ৰাসায়নিক বিক্ৰিয়া ঘটিছে বুলি কম নেক্সট পৰিৱৰ্তনটো হৈছে উষ্ণতাৰ পৰিৱৰ্তন মানে কি তোমালোকে যেতিয়া দেখিবাচোন তোমালোকে যেতিয়া চুনত পানী মিহলা বা তেতিয়া কি হয় গ্যাস উৎপন্ন হোৱাৰ লগতে অলপ গৰম হৈ যায় না তেতিয়া হেতু কি হৈছে উষ্ণতাৰ পৰিৱৰ্তন হৈছে মানে যদি কৰবাত আমি ৰাসায়নিক বিক্ৰিয়াটো তাপ দিছো বা ৰাসায়নিক বিক্ৰিয়াটো বা তাপ নিৰ্গত হৈছে তেতিয়া কি হ'ব উষ্ণতাৰ পৰিৱৰ্তন হ'ব সেই প্ৰক্ৰিয়াটো আমি কি বুলি কম হেতু ৰাসায়নিক বিক্ৰিয়া হৈছে বুলি কম তাৰ পিছত কৈছে গেছৰ উৎপত্তি যেতিয়া এটা ৰাসায়নিক বিক্ৰিয়াত যেতিয়া এটা বিক্ৰিয়াত আমি কিহবাৰ লগত কিহবা মিলাইছো তেতিয়া যদি গ্যাস উৎপন্ন হয় বুৰবুৰণি সৃষ্টি হয় বা ওপৰলৈ তোমালোকে দেখিবাই গৰম হৈ বুৰবুৰণি সৃষ্টি হয় উৰি যোৱা নিচিনাকে এটো কি হৈছে গেছৰ উৎপত্তি হৈছে তেতিয়া কি বুলি কম ৰাসায়নিক বিক্ৰিয়া ঘটিছে বুলি কম তাৰ পিছত হৈছে ৰঙৰ পৰিৱৰ্তন এটা কালাৰ দুটা কালাৰেছ ল'ব লৈছো সিহঁতৰ দুটা যদি মিক্স কৰি দিতে আমাৰ কালাৰ চেঞ্জ হৈছে তেনে কি কম ৰঙৰ পৰিৱৰ্তন হৈছে অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে এইগিটা তোমালোকৰ শৰ্ত অৱস্থাৰ পৰিৱৰ্তন উষ্ণতাৰ পৰিৱৰ্তন গেছৰ উৎপত্তি ৰঙৰ পৰিৱৰ্তন তোমালোকৰ এই বিষয়ে কোৱেশ্চন আহিব পাৰে আৰু জেনেৰেলি আমি এইগিটা জানিব লাগে ৰাসায়নিক পৰিৱৰ্তন ক'ত হৈছে তোমালোকৰ ৰাসায়নিক বিক্ৰিয়া হৈছে নে নাই নিৰ্বাচন কৰিব লাগে তেনেহলে এইগিটা তোমালোকে মনত ৰাখিবা আজিলৈ থ্যাংক ইউ